আমার ফ্লে রোয়া হয়ে গেল ফ্লেগিলান রোয়া হয়ে গেল আর অলপ বমি চমি কৰি এই মেডিকেল পট্টি আছে গধূলি পথাৰত যাবে বয়া নালগে মই পথাৰত নিব লগা এটা মানুহ কৈছে কালি এটা মানুহ মচি ৰ'দ খাই কেনে মই সেই বয়াতে গেছ পথাৰত গোটাই এতিয়া লিভ বয়া হয় এইটা do not use বুলি লেখা আছে তাতে এই গাইছে চিৰি দি যাম ই কৈছে মই নাযাওঁ গাইছ এইটো নতুন নতুন নাৰ্ছ আছে কেইটামান আমি কিবা চাওঁ হাই তাড়াতাড়ি দিয়া সুইচটা দি থৈ যা সুইচটা দি থৈ আকৌ মই আমাৰ বিল দি থৈ যা Hey guys, good morning and welcome back. Hey guys, kita rumian ikut efek salah. Hey guys, ini tujuannya dah jangan kebitaran bos tuh guys. Jadi kali sini mas salah penuh kuslu kali tak foto pothor jam. Tuh guys, kami jabal tuh pothor. Tuh guys, kalau pothor jam tuh guys bolok. Aru kita liber mati le kati liber itu dia dia. Saya mau sih, teman foto itu kamu lagi li. Kita mana aja bos YouTuber ya bos tadi. Salah, kami benar YouTuber noy. Tuh guys, kami hitis tuh kulpel lu, tidak khaba bam. Apre bab guys, rodur power. Kata apa bos sendiri mar guys salah. Hey, Alhamdulillah, patah ye. Hey guys, mian macu hunai na pe. Hey, ta halmari ase kene hunai na ta ka hota ase na. Tatur ri sama roni lagi ase rate. So te ta ma ase e henti jon hoi ta ma sare he floor henti. To ei du henti piak diba lagbo ji. To ei du henti piak de kene he floor ri ase ta floor jaba lagbo. Ki sa de yar atla halmari ase to hoboi holop. Ei kam lagel hat lo se ta amla lagi ase ji. Ei to. Ese মই বঙালী যেটা পেক কৰি আছে না তাক এখন মই একে মাতলো এই মই মালিক গাইছ মোৰ ৰেসপেক্ট নাই মই এটা ৰুমত কৈছি নাযাও এতে ৰুম সন্মানে নাই আইছে গাইছ গজব বেজতি সাসি এটা কথা নুশুনে নাই তো আসি মোৰ কথা শুনি এটা পেক কৰি আছে এটা আপোনাক দেখাই আছো ৰব এই এগলা পেক কৰি আছে তাই চাক এই একেটা শুনছি গাইছ গাইছ মালিক ফিলটো অলপ অলপ হৈছে তো হেতক কেলে মই বঢ়িয়াকে চাহ লইলো চাহটো শুই কেনে শুই থৈ দিওঁ তাক গাইছ এটা ভেজাল মৰি থাকবো আজিকালি নেটটো প্ৰব্লেমটো এনেকুৱা আছে গাইছ ভিডিঅ' আপলোড দিওঁতে ইমান টান কষ্ট হয় ভিডিঅ' আপলোড দিবই পৰা নাই নেটটোৰ কাৰণে এটা ভ্লগ আপলোড এডিট কৰি কেনে হেৰি কৰি থামলে গোটেই ৰেডি হৈছে আপলোড কৰিব মানে এনেকুৱা ফাল্টু কৰিছে নেট গাইছ গৈ আছে না ভ্লগটো এডিট কৰা আছে কিন্তু নেটটোৰ কাৰণে আপলোড দিব পৰা নাই গাইছ সঁচা কৈছে ধুনীয়াকৈ এইফালে পথাৰ ফ্লেছ আমাৰ মিন্দিৰ কেনে ভাল না এই আমার সরু ব্যাক করেছে তাতে এটা দেখবার চালা তো গাইছে তো প্যাক করেছে প্লে আমার বাবুল বুলদা বাবুলদা এই গাইছে মাছ সাত না একদম মানে রোদুতে একদম হালকা হয়ে গেছে Kalau foto sudah bagian tuh alat mari kami pihak cek keluar ya terus ya mau diakar ro guys pahan cara awal play ruang hegel play lihan ruang hegel alat mar sei play salop arai khefale salop review কৰিছো গাইছ তাৰ মই চাই সফলে চাওৰে হা এই গাইছ তাৰ মানে এটা চলে ৰিয়ান দিছে মোৰ ভিডিও চিৰা এটা মানে কি নে চিৰিয়াখানা চাব গৈছিল তো গাইছ ইমান গৰম তো চিৰিয়াখানা চাব গৈছিল তাতে তো গৰম গাইছ তাতে আমাৰ গাঁৱতো বেছি গৰম তো তাতে চিৰিয়া গৰম ঘুমাই যায় গাইছ চলি বমি চমি কৰি এই মেডিকেল পট্টি আছে গধূলি চাওঁ গাইছ তাৰ একবাৰ খবৰ ল'ব যাব লাগিব তো এতিয়া আমি অলপ আগে আছোঁ গাইছ মানে টেবলেট লৈছিলে অলপ খানা চাব সেইখিনি কৰি লওঁ এই গাইছ এইখন পেটলা আৰু ট্ৰেক্টৰ এইখান কাল যে মনত চিনেমা চাব গৈছিল পেটলা ভাই এখন চালা পথাৰত যাবে বয়া নালগে মই পথাৰত নিব লগা এটা মানুহ কৈছে কালি এটা মানুহ মচি ৰ'দ খাই কেনে মই সেই বয়াতে গেছ পথাৰত নিব নাই ইমান ৰ'দ দে যাই আছো এই অধিয়াংকা ঘূৰি যাম তো গেছ আমি অলপ এই এংকা আগেৰি যাওঁ আগেৰি যে আমাৰ ফেবৰটোৰ কাষত যাওঁ এই সিহঁতেও তাৰমানে টেক্সা কৰিছে আমাৰ কাষতে মোৰ ভয় লাগছে গেছ মই মৰি যাওঁ ৰ'দ খাই চালা আমাৰ কাষৰ মাতি এই ইয়াতে ৰুই আছে বহুতে এই ৰুই আছে তো সিহঁতৰ খাওক বুলি যাওঁ একবাৰ
খবৰটো কেনে সুধিব ৰ'ব কয় গাইছ গৰম কেনে আজি ৰ'দটো নাই কিন্তু এটা বোলে মৰছি মানুহ ক'ৰবাত কঠীয়া তুলি থাকোঁতে তাকেতো গাইছ যিটো গৰম দিছে প্ৰায় ৰ'দটো নাই কিন্তু খাব লাগিতো ৰুব লাগবই দে ৰুই থাকাৰ আৰু গাছ ধুনীয়াকৈ মই পথাৰৰ পৰা ওলাই দিলোঁ তো এতিয়া যাব লাগিব ভাত গাইছ আঞ্জা কাটিব লাগিব ৰোৱনী লাগি আছে 4-5টা 4-5 ৰোৱনী 3টা আৰু এইটো মোটা মানুহ লাগি আছে তো গাইছ সেইটো কৰি ভাত চাত বনবোৰ মই তাৰ পৰা যোগাৰ তোগাৰ কৰি দিব লাগিব এই দে গাইছ ছাৰ একেদিনত তিৰি চিৰি হ'ব লাগিব উপায় নাই গাইছ কি কৰিবি আৰু জিতু এই গাইছে ঘৰৰ মালিক তালা বান্ধি থৈ দিছে তালা ভাঙি আছো কেমেৰা গান গাইছ আমাৰ কাদের ভাই আছে বড় ভাই কাদের মাছ পাইছে না নাই তো গাইছ একবার বড় তো বুড়ো তো পতা লগছো বড় গাইছ পাইছে দুটা একাওয়ে দুটা বাসি আইয়ার এই কালামা গাইছ বড়াবো মই আমার কাদের ভাই টপ লগে আছে রে যে টপ তুলো গো তাড়াতাড়ি চালা ইমান টাইম লাগে তো গাইছ মাছ পাওয়া না আপনাদের দেখাইছো রব গাই চালা আলারে আলা গাইছ তারপরে গরম মাদার দেখেন কেরান রে চালাই রূপ গরমত তারপরে মই গেছো তো আনছিলো হাজি গাইছে নি গরম তো গাইছ মাদার তো সেল দিছো এটা তো গাইছ তো এফলে চাব পারে বতারটো কেনেকুৱা ধৰণৰ আছে আজি ৰ'দ দিয়া নাই কিন্তু গাইছ আমি মই পথাৰত জাগা নাই গাইছ ৰ'দ দিয়া নাই গৈ এই চাপ কেনে গাইছে মাৰ বৰষুণে মাৰ চালা এটা ধুনীয়াকৈ ভাত চাত খালা ওলাইছো মানে গাইছ পেক কৰিব লাগিব তো গাইছ পইচা লাগব না তো সেইকাৰণে আমি এই চালাছো আৰু তো গাইছ আমি অলপ কঠীয়া তুলি কেনে লৈ যাওঁ তুলি আছে মই বস্তাত ভৰাই কেনে লৈ যাওঁ এই এটা তুলি আছে কঠীয়া লৈ কেনে ধুনীয়াকৈ আহি পালোঁ আপোনালোকে চাব পাৰে কঠীয়া এক বস্তা তুলি লৈ আহি গ'লোঁ মই তুলিছোঁ 3-4 খাবান তো তুলি ধুনীয়াকৈ লৈ সেই গাইছে হাত দেখিছে না বাপৰে বাপ লাল পৰিছে কঠীয়া গুমানতে তো এতিয়া ধুনীয়াকৈ কঠীয়া আনি তো ৰোৱনী আছে দেখিছে আপোনালোকে তো দেখিছোঁ আপোনালোকে আৰু ক্লিপতে তো ধুনীয়াকৈ দি যাওঁ কঠীয়া খান্তি ধুনীয়াকৈ কঠীয়া লৈ গৈছে লগত আপোনালোকে চাব পাৰে যাওক কঠীয়া ধুনীয়াকৈ লৈ গ'ল এতিয়া মই একাষা কঠীয়া ধুনীয়াকৈ লৈ যাওঁ তাতে যাওঁতে গাইছ এই গাইছে ৰাস্তা ৰাখিছে বাপৰে বাপ আপোনালোক দেখিছোঁ এই ৰোৱা হ'লে দে এফালে প্ৰায় ৰোৱা হৈছে চাব পাৰে এফালে গোটা ৰোৱা হৈ গ'ল এই সেফালে আছে এফালে দীঘল বাছি এইটো ধুনীয়াকৈ ৰোৱা হ'ব দিয়া এই গাইছ 4টা বাজাই নি যাব হ'লে সেই বঙালীকেইটা সেই যায় 4টা নাপাওঁতে যাব হয় এতিয়া পইচা দিব লাগে তো এতিয়া মই যাই আছোঁ ঘৰত পইচা আনি দে পইচাটো ল দুটা ৰোৱনী আছে গাইছ 800 দিব লাগিব পইচাটো ধুনীয়াকৈ জেগা ল দে এলা 4টাই বাজা নাই তাতে বাপ এহঁতো গাইছ খাই পেলাব মানিছোঁ প্ৰথম মই খুচৰা বিচৰি গাইছ গোটাই চকটো গুচছোঁ এই লাষ্টত এই দোকানগিলা গাড়ীগিলা আহে বস্তু দিবা তাতে পাই গ'লোঁ তাক চালা ইমান ঘুচছোঁ না মই পাগলৰ দৰে দিনটো গেল আৰু যি গেল আছে এই যে যাব ওলছোঁ আমি নাৰ পৰা গেলে কিয় গৈছে এই আপোনালোক আগৰ ভিডিঅ' কৈছোঁ এতিয়া আমি যাম বিৰিয়ানী খাব লগা এই দোষ কেনে তো গাইছ আছে তো আৰু পেটলাক লৈ কেনে ধুনীয়াকৈ যাওঁ দেই তোমাৰ হেভি ড্ৰাইভাৰ গাইছ গাড়ীত তেলটো ভৰালেও আমি এতিয়া যাই আছোঁ ডিপুক গেলি তো ডিপুৰ পৰা ডাইৰেক্ট সোমাই মেডিকেলত আৰু গাইছ এনেকৈ মই গাড়ীত ভৰালোঁ তেল বেছি টকাৰ তেল ভৰা নাই ভৰাইছোঁ মই তেল 1000 টকাৰ অলপমান তেল আছে তো সেইখিনি এতিয়া হৈ যাব ফুল তাতে চাবৰে 150 ধুনীয়াকৈ আহি পালোঁ ৰ এতিয়া আমি এৰিয়ানৰ ফ্ল'ৰটো 3 নম্বৰ ফ্ল'ৰ হা তো চবিতে কি সেই বিৰিয়ানীৰ দৰে সেই কথা নহয় সেই গাইছ এতিয়া কৈছোঁ তই মমো নোখোৱা নহয় মই নাযাওঁ ইয়াৰ পৰাই তো গাইছ ইয়াৰ ভজা নাছিল কৈছিল নতুন নাৰ্ছ আছিব লাগে তাৰমানে সেইকাৰণে আছিল চালা ৰিয়ান আছে 3 নম্বৰ ফ্ল'ৰত এতিয়া আমি লিফ্টেদি যাবি নে কি এই বন্ধ আছে চিৰি তো গাইছ লিফ্টেদি যাব লিফ্ট ক'ত আছে চব বন্ধ যা এইটো লিফ্ট একোট আছে তো গাইছ টিপি দিওঁ নতুন মেডিকেল এইগিলাখান গোটা হলকি আছে যা হা শুনচোন গাইছ নতুন নাৰ্ছ আছে কেইটামান আমি কিবা চাওঁ গাইছ গোটা এইটা লিক গৈ আহে এইটা ডু নট ইউজ বুলি লেখা আছে তাতে এই গাইছ চিৰি দি যাম ই কৈছে মই নাযাওঁ যৌ পেটলা চাওঁ হাই তাৰ তাতে ভাল পাব লাগিব না কি
খাওয়া গেলে এখানে যাও যাবা গাইছ খাওয়া গেলে এখানে ধরে দুই টাকা দেবে থাকে তো গাইছ খাওয়া যাবা শুরু চা নিবে আলছো আমি এতিয়া তাৰমানে চাহটা খান তাৰমানে পা নাই তো মানে গাইছ তাতে গাইছ দিয়া চাহ না মানুহ পা নাই তো আনজে দি গাইছ हाँ पेशेंट आपको ये उधर पेशेंट तो क्या ए कैसा क्या चुनो है ठीक है ना বসুর করবে না গে বসুর করবে না গে দোকান বেশি মালা মালা পয়সা পয়সা তো হে নাচনি মারবি এ कैसा नाश्ता মানে গাইস রাতি প্রবলেম পাই শুরু করবে লাগবে মানুষটা কয় না লিভ দিলে অন জি লিভ সব বয়া মই অন কৰি দিয়া না আমি লিস্টারি দি যায় পেটৰ ঘাম বাহিৰ হৈ গৈছে চালা 7টা বাজিলে গেছে 7টা এই চাহ বজাতে মতে 1 ঘণ্টা লাগব তল কি মনতে দিয়া সুইচটা দি থৈ যা সুইচটা দি থৈ আকৌ নহয় আমাৰ বিল থৈ যা চৰকাৰ যাব গেছে আমাৰ কি হ'ব চালা এই টেক্সটো চৰকাৰ আমাৰ কৰাই দিব তো গাইছ লাইট চাইট দি থৈ দিয়ক এই তুই দিছোঁ পঢ়িছে নে ধুনীয়াকৈ আহি পালোঁ ৰিয়ানৰ খবৰ চবৰ লৈ আমি ধুনীয়াকৈ আহি পালোঁ আৰু পেটলাৰ বাঢ়িছে নে গাইছে এই পেটলাৰ ঘাম বাহিৰ হৈ গৈছে চাহটো মই লৈ আহিলোঁ ওপৰত মই নিজে গৈছোঁ গাইছ তো গাইছ আৰু আজি ভিডিঅ' বেছি দীঘল কাৰণে বহুত দীঘল আছে তো গাইছ আজি ভিডিঅ' পাই ইয়াতে সামৰিছোঁ কেনেকৈ লাগিব মই কমেণ্ট কৰিতো আজিলৈ বাই বাই লগ পাম নেক্সট ব্লগৰ সৈতে বাই বাই